মই প্ৰথমে আপোনালোকক ধন্যবাদ জনাই দিছোঁ মিডিয়া পাৰ্চনক। তো আপোনালোকে জানে ইতিমধ্যে আমাৰ বহুত ডাঙৰ পাব্লিচিটি এটা হৈছে গ্ৰীণ বড'লেণ্ড মিছনৰ ওপৰত। আৰু আমাৰ অনাৰেবল চিফ ছাৰৰ যিটো ভিজন, আমাৰ বিটিআৰখন স্মাৰ্ট পিচ আৰু গ্ৰীণ কৰিব লাগে, তেখেতৰ সপোন এইটো। তো তাৰে এটা প্ৰয়াস হৈছে মানে গ্ৰীণ বড'লেণ্ড মিছন। খুব সামান্য বাজেটেৰে আমি আৰম্ভ কৰিছোঁ এইটো, আৰু সামান্য বাজেটেৰে আৰম্ভ কৰিলেও ইয়াৰ যিটো ভেলু অত্যন্ত ডাঙৰ, মহান এটা উদ্দেশ্য লৈ পেলাই আমি এইটো কাম কৰিছোঁ। সেইকাৰণে কামটো কৰিছোঁ যে আপোনালোকে জানে গ্ল'বেল ৱাৰ্মিঙৰ কথাটো আৰু বুজাবলগীয়া একো নাই, কাৰণ ছেপ্টেম্বৰ মাহত যিটো অৱস্থা হৈছে, যোৱা এপ্ৰিল মাহত যিটো হৈছিলে, এপ্ৰিলটো আপোনালোকে জানিব গোটেই ৱৰ্ল্ডত মানে হটেষ্ট এপ্ৰিল বুলি মানে চিহ্নিত হৈছে। ইমান টেম্পাৰেচাৰ, আমাৰ নৰ্মেল টেম্পাৰেচাৰতকৈ 8 ডিগ্ৰী বাঢ়িছে। আকৌ এইবাৰ যিটো ছেপ্টেম্বৰত যিটো টেম্পাৰেচাৰ, সেইটো মানে নৰ্মেল টেম্পাৰেচাৰতকৈ 5 ডিগ্ৰী বাঢ়িছে। তো ছেপ্টেম্বৰত যিটো আমাৰ চিটুৱেশ্যন হৈছে, অলৰেডি আমাৰ মানে 20 to 30% আমাৰ ক্ৰপ ডেমেজ হৈ গৈছে। কাৰণ ইয়াত এতিয়া যিটো বৰষুণ আহিছে এইটো কাম নাই। বৰষুণ পাইছোঁ আমি, কিন্তু মানে সেইটো মানে ইউটিলাইজ কৰিব পৰা নাই আমি। ছাডেনলি যিমান বৰষুণ পাইছোঁ বা যেনেকৈ যিটো হাৰত আমি নৰ্মেল যিটো পেটাৰ্ণ বৰষুণৰ, সেই পেটাৰ্ণটো নাইকিয়া হৈ গৈছে। তো গোটেই ৰেছপনচিবল হৈছে গ্ল'বেল ৱাৰ্মিং। তাৰ কাৰণে আমি এইটো প্ৰয়াস কৰিছোঁ যে আমাৰ বিটিআৰত আপোনালোকে যদিও দেখিছে যে গ্ৰীণ হৈ আছে, কিন্তু প্ৰেক্টিকেলি আমাৰ 14% আমাৰ ফৰেষ্ট লছ আছে এজ পাৰ ষ্টেটিষ্টিক। তাৰ মানে আমাৰ 44,000 হেক্টাৰ এৰিয়াত আমাৰ মানে কম আছে, মানে ফৰেষ্ট নাই, ক্লিয়াৰ হৈ আছে। তো সেইবোৰ এৰিয়া আৰু মানে সেইটো এৰিয়া বাদ দি পেলাই যদি আমি ভিলেজ এৰিয়াবিলাকো যদি এডপ্ট কৰি ল'ব পাৰোঁ খুব ভালদৰে, ক্লাব আমি ইতিমধ্যে ক্লাববিলাক লৈছোঁ, বিভিন্ন ক্লাব। আৰু যোৱা 23-24 আমাৰ যিটো টাৰ্গেট আছিল 30,000 চেপলিং লগোৱা, আপোনালোকে চেপলিংবিলাক দেখিছে। একেবাৰে মানে আৰু ক্লাবখিনি এইকাৰণে জড়িত কৰিছোঁ যাতে কোনো আমাৰ মৰ্টেলিটি নাথাকে, জিৰ' মৰ্টেলিটি আমি এক্সপেক্ট কৰিছোঁ। ক'ৰবাত এটা দুটা প্লেন মৰিব পাৰে, সেইটো বেলেগ কথা, বিভিন্ন কাৰণত। কিন্তু 90 to 95% যদি ছাৰ্ভাইভেল ৰেট থাকে, অতি ডাঙৰ এচিভমেণ্ট সেইটো মই ভাবোঁ। তো সেইটো টাৰ্গেটটোৱে আমি বিভিন্ন ক্লাবৰ মানে যিবিলাক সদস্য আছে, তেওঁলোকক আমি গ্ৰীণ ব্ৰিগেড হিচাপে আমি নামকৰণ কৰি তেওঁলোকক আমি কামত নমাইছোঁ। আৰু পুলিবিলাক আপোনালোকে দেখিছে 3 ইয়াৰ চিডলিং মই ক'তো কম্প্ৰমাইজ কৰা নাই। কোনো কাৰণত এই চিডলিং মই কম্প্ৰমাইজ নকৰোঁ। ভেণ্ডৰে দিব পাৰিলে দিলে, নোৱাৰিলে নাই। ৱেষ্টেজ অফ দ্য মানি আমি কৰিব বিচৰা নাই। তো গতিকে এইবোৰ পুলি যদি আমি লগাওঁ, 1 ইয়াৰ হাৰ্ডেনিং কৰা পুলি কেতিয়াও ইয়াত মানে নমৰে, থাকিবই। অকণমান কেৱল মানে ক্লাবৰ যিখিনি সদস্য আছে তেওঁলোকে মানে মেনেজ কৰিব লাগে। আৰু আমাৰ আছে মানে নেক্সট যি 2 ইয়াৰ আমি পাম ফাইনেন্সিয়েল ইয়াৰ, এই 2 ইয়াৰত আমি 4 লাখ চিডলিং লগাব লাগে। ইতিমধ্যে এতিয়ালৈকে মোৰ যিখিনি হৈছে প্ৰায় আমি 1 লাখমান চিডলিং আমি কৰিব পাৰিম কভাৰ, আৰু 3 লাখ চিডলিং অহা 2 বছৰৰ ভিতৰত আমি সম্পন্ন কৰিব পাৰিলে আমাৰ খুব ডাঙৰ ছাকচেছ এটা হ'ব। আৰু সেই পুলিখিনি লগাব পাৰিলে আমি ভাবোঁ প্ৰায় আমাৰ মানে 40,000 পৰা 50,000 আমাৰ এনেকুৱা মানে গ্ৰীণ ব্ৰিগেড ওলাই আহিব। সেইখিনিক লৈ যদি আমি আগবাঢ়ি যাব পাৰোঁ, প্ৰত্যেকেই এদিন ফিল কৰিব যে সেই গছজোপাৰ তলত 5 বছৰ নালাগে, এইবোৰ গছ ডাঙৰ হওঁতে 3-4 বছৰৰ পিছত ই এটা মানে ছেপ লৈ ল'ব। তো তাৰ তলত যদি কোনোবা এজন মেম্বাৰে সদস্য যদি থিয় হৈ পেলাই এটা ফটো যদি ছ'চিয়েল মিডিয়াত আপলোড কৰে যে হয় এই গছজোপা মই ইমান চনত লগাইছিলোঁ, আজি মই গছজোপাৰ তলত মানে থিয় হৈ পেলাই ইয়াৰ শুদ্ধ বায়ু মই পৰিৱেশন কৰি আছোঁ, তেওঁ কিমান প্ৰাউড ফিল কৰিব পাৰিব। তো সেই বস্তুটো অকণমান মানে মাইণ্ডত সোমাই ল'ব লাগে বস্তুখিনি। মাইণ্ডছেটটো চেঞ্জ হ'লে আমি আৰু আপোনালোকৰ যদি কোঅপাৰেশ্যনখিনি থাকে আমি নিশ্চয় ইয়াত ছাকচেছ হ'ম। অকল এইটোৱে নহয়, ইয়াৰ লগত আমাৰ আৰু কেইটামান কম্পনেণ্ট আছে, আপোনালোকৰ মিডিয়াৰ জৰিয়তে কৈ দিলে ভাল হ'ব বস্তুটো। আমি গ্ৰাউণ্ড ৱাটাৰ ষ্টাডি যিটো ইয়াত যোৱাকালি আমাৰ অনাৰেবল চিফ ছাৰেও তাত মানে মেনশ্যন কৰিছে, ইয়াত অকল প্লেনটো লগোৱাটো উদ্দেশ্য আমাৰ নহয়, আমাৰ কেইবাটাও কম্পনেণ্ট আছে। এটা হৈছে গ্ৰাউণ্ড ৱাটাৰ ষ্টাডি যিটো কৰিছোঁ আমি, আমাৰ নেশ্যনেল হাইড্ৰলজি ইনষ্টিটিউট যিটো আছে ৰুৰকীত, তেওঁলোকৰ চাইণ্টিষ্টে ইতিমধ্যে আমাৰ ছাৰ্ভে কৰি আছে। তেওঁলোকে চাব তলত মানে কেনেকুৱা লেয়াৰত পানীখিনি আছে, আমি কিমান দিনলৈকে আমি ইউটিলাইজ কৰিব পাৰিম, তাৰ কোৱালিটি কেনেকুৱা, ফ্ল'ৰাইড আছে নে বেলেগ অইন কিবা আছে, খোৱাৰ উপযোগী হয় নে নহয়। এটা ছাষ্টেইনেবল মানে গ্ৰাউণ্ড ৱাটাৰ প্লেণ্ট আমি যদি দি দিব পাৰোঁ বিটিআৰক, সেইটোৱে মানে একদম মানে চলিড প্লেণ্ট এটা হৈ যাব। এইটোৰ ওপৰত বেছ কৰি বিটিআৰে প্লেন কৰিব পাৰিব। আৰু দংবান কমিটি যিবিলাক আছে, দংবান ছিষ্টেম, ভূটানৰ পৰা যিবিলাক পানী আহে, সেই পানীবিলাক কেনেকৈ আমি মানে ইউটিলাইজ কৰিব পাৰিম 100% মানে তলত মানে গ্ৰাউণ্ড ৱাটাৰ ইউজ নকৰা কৰি পেলাই। গ্ৰাউণ্ড ৱাটাৰ যদি আমি ৰিজাৰ্ভ যদি ৰাখি থৈ দিব পাৰোঁ, ইন ফিউচাৰ আমি সেইটো ইউজ কৰিব পাৰিম। তো সেইকাৰণে সেই এটা কম্পনেণ্ট আছে। ছেকেণ্ড কম্পনেণ্ট এটা আছে আমাৰ এডপশ্যন অফ ভিলেজ, খুব ইম্পৰ্টেণ্ট প্ৰগ্ৰেম এইটো। আমি ইতিমধ্যে ষ্টাৰ্ট কৰিছোঁ মানাহত যোৱা 27 তাৰিখে আমাৰ গভৰ্ণৰ আছামৰ অনাৰেবল মিনিষ্টাৰ আছিল পৰ্যটন বিভাগৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া ছাৰ,
তো আৰু আমাৰ অনাৰেবল চিফ ছাৰৰ নেতৃত্বত আমি সিদিনা সেই গাঁওখনত আমি সেইখন এডপ্টেড ভিলেজ হিচাপে সিদিনা চেৰিমনিয়েল হেৰি এটা কৰিছোঁ 30খন আমি এডপ্টেড ভিলেজ ল'ম আমি য'ত মোৰ নিজা আইডিয়া যে এইটো মই কৰিব বিচাৰিছোঁ কিয় মই যিবিলাক মানে টুৰিষ্ট লোকেশ্যনত গৈছোঁ তাত মানে প্লেন আছে ক'ৰবাত দেখিছোঁ মই কিন্তু বিউটিফিকেশ্যনৰ কাৰণে প্লেন নাই মানে টুৰিষ্ট এজন আহিলে যিটো এট্ৰেকশ্যন হ'ব লাগে দেখিয়ে গম পাব লাগিব আজি বাওখুংৰিত গ'লে মই দেখিলোঁ যে বাওখুংৰিত মানুহ যায় কিমান মানুহ যায় কিন্তু তাততো কোনো ফ্লাৱাৰিং প্লেন মই দেখা নাই এজোপাও নাই তো আমি ৰাস্তাৰ পৰা ষ্টাৰ্ট কৰিম যদি গাঁৱৰ ৰাইজ যদি সিদিনা এগ্ৰী হয় তো এই 8 তাৰিখে মই তাত গৈ পেলাই প্লেণ্টেশ্যন কৰিম তো একদম অৰিজিনৰ পইণ্টৰ পৰা একদম এণ্ডিং পইণ্টলৈকে আমি ধুনীয়া বিউটিফিকেশ্যনৰ কাৰণে প্লেনবিলাক লগাই দিম তাত ছেট ট্ৰী থাকিব মানে অক্সিজেন ৰিলিজিং প্লেন থাকিব আৰু বিউটিফিকেশ্যন এনভাইৰনমেণ্টেল বিউটিফিকেশ্যনৰ কাৰণে যিখিনি প্লেন আছে সেইখিনি থাকিব তো 30খন ভিলেজ আমি এডপ্ট কৰিব ওলাইছোঁ আমি যিমান পাৰোঁ এই অক্টোবৰৰ 20 তাৰিখৰ ভিতৰত কাৰণ পিছলৈকে আজি বৰষুণ হৈ আছে বা মইশ্চাৰ লেভেলটো এতিয়াও আছে কাৰণে আমি ইয়াৰ মিছনটো চলাই গৈ আছোঁ পাৰহেপছ আমি 20 অক্টোবৰৰ পিছত আকৌ মানে নোৱাৰিম তো তেতিয়াহ'লে আমি নেক্সট প্লেনিংটো ধুনীয়াকৈ কৰি আমি এপ্ৰিলৰ পিছত আমি এটা মেচিভ প্লেণ্টেশ্যন কৰিম আমাৰ যিখিনি টাৰ্গেট আছে সেইখিনি এচিভ কৰা যাব হয় আৰু ক্লাববিলাক আমি জেনেৰেলি লৈছিলোঁ আমি মানে স্পৰ্টছ ডাইৰেক্টৰ যিজন আছিলে তেওঁলোকৰ পৰাও লৈছোঁ আৰু আমি MCLA যিবিলাক আছিলে তেওঁলোকৰ বা EM সকলক মানে অনুৰোধ কৰিছিলোঁ যে আপোনালোকৰ যদি নিজৰ সমষ্টিত যদি ভাল ৰেজিষ্টাৰ ক্লাব লাগিব আমাক ৰেজিষ্টাৰ ক্লাব উইথ একাউণ্ট নাম্বাৰ যদি আছে তেনেকুৱা ক্লাব আমি বিচাৰিছোঁ আৰু ক্লাববিলাকক আমি এটা ইনচেণ্টিভ দিব বিচাৰিছোঁ আপোনালোকে শুনি ভাল পাব যে কত নহয় এইটো বস্তু যে মানে 50,000 টকা আমি তেওঁলোকক দিম ইনিচিয়েলি আমি 25,000 দিম মেনেজমেণ্টৰ কাৰণে যাতে পুৰা গছবিলাকৰ পুৰা মেনেজমেণ্ট ৰাখে তেওঁলোকে আৰু নেক্সট 25,000টো যাব অন দ্য বেচিছ অফ ৰিপৰ্ট আমাৰ BTR যিবিলাক টিম আছে তেওঁলোকে ছাৰ্ভে কৰিব আজি লগাই গ'ল নহয় আমি দি গ'লোঁ নহয় নেক্সট উইদিন 1 উইকৰ ভিতৰত তেওঁলোকে ছাৰ্ভে কৰিব ছাৰ্ভাইভেল হৈছে নে নাই তেওঁলোকে ব্লকৰ মানে সদস্যবিলাকে লগাইছে নে নাই এইখিনি চাই পেলাইহে মানে এই মানে দুটা ইনষ্টলমেণ্ট আমি ৰিলিজ কৰিম जोबोद गोजोननाय मोनदों दिनै क'क्राझार डेभेलपमेन्ट ब्लकनि सिङाव थानाय गोबां बेबायदि 10टा माने क्लाबफोरखौ मोनसे सेलेक्शन खालामनानै जितु बड'लेण्ड ग्रीन मिशन जि हाबाफारिया दिनै बिटिआरआव सोलिबाय थादों आरो बेखौ दैदेनदों जोंनि मानगोनां डाइरेक्टर मिशन डाइरेक्टर मानगोनां मनरन्जन दास सार दङ आरो बिथांनि हेफाजाबजों बिथांनि खावलायनायजों बिथाङा साननै आंखौ बुंदोंमोन जे बेबायदि क्लाबफोरखौ सेलेक्शन खालामनांगौ इमिडियेटलि जों बे माबाखौ क्लाबफोरखौ MLA नोबो मोनसे जोङो नलेजाव होनानै सेलेक्शन खालामनाय जादोंमोन आरो बेहाय ओरैबायदिखौ जों सेलेक्शन खालामदों जायफोरा दिनै रेजिस्ट्रेशन दङ जायफोरा दिनै खामानि मावबाय थादों सोरबा फुटबलानो जा गुबुन गुबुन एनजिअजों लोब्बा थानानै खामानि मावबाय थानाय बेबायदि जाय व्यक्तिफोरा जाहाथे बे माने दंफां फुलिखौ लांनानै जाहाथे गायनानै बिथांमोना जत्न लायो बेबायदि क्लाबफोरखौसो जों सेलेक्शन खालामनाय जादों आरो बेबायदिनो जोङो गासै 10टा क्लाबखौ दिनै बेबायदि बिथांमोननो जोङो दंफां फुलि हरनो नागिरदों आरो मोनसे क्लाबनो जोङो गासै 400टा दंफां फुलि बेहाय गासै मोनबासो जात दङ थाइजौ दङ बेहाय कृष्णचूड़ा दङ तितासाप दङ आरो बिनि उनाव बेबायदिनो माखासे जातनि दंफांफोरखौ माने बेहाय हरनाय जादों आरो बेजों लोगोसे बिथांमोननो जोङो नेट हरफानाय जादों आरो बिथांमोननो जोङो माखासे हासारबो बेबायदि जों हरफानाय जादों दा ओंखायनो जों सानो आरो बिथांमोनखौ जों सप्तासेनि उनाव जोंनि माखासे जिखिनि ग्रीन मिशननि जि टीम दङ बे टीमा नायसंगोन आरो बिथांमोना नायनानै जे एक्चुअली बिथांमोना दंफांखौ गायमारदोंना गायमाराखै बे NGOफ्रा बा बे क्लाबफ्रा बिथांमोना बेखौ संदांनायनि गेजेरजोंसो बिथांमोना फुजानि उनाव एकाउन्टआव बिथांमोननि एकाउन्टआव फार्स्ट किस्ति हिसाबै 25,000 थाखा हाबनाय जागोन आरो जेब्ला बे 25,000 हाबखांनायनि उनाव जेब्ला दंफाङा मोजां मोनसे माने मोजां माने खिलिखांनानै जेब्ला थांनानै थानाय माने अबस्थाया जेब्ला फैगोन जेब्ला बिफाङा जेब्ला एसे जौगोन मोजां माने सोमखोरै जेब्ला जागोन अब्ला बिथांमोना सेकेन्ड किस्ति जेब्ला जोंनि जितु बिटिआरनि जितु फेल'फोर दङ जोंना जायफ्रा ग्रीन मिशननि माखासे नायसंगिरि माखासे जोंनि कर्मचारिफोर दङ बिथांमोना थांनानै नायगोन आरो जेब्ला बिथांमोना बेस्ट रिपर्ट होगोन अब्ला मा होनदों सेकेन्ड किस्ति हिसाबै आरो 25,000 थाखाखौ मोनसे क्लाबा मोनगोन आरो दा क्लाबा गासै 50,000 थाखा मोनगोन आरो बिनि सिगांनो दिनै नैबे क्लाबा लांनाय लोगो लोगोनो मोनसे क्लाबनो मावग्रोनो थाखाय औवा सौवा बायनो थाखाय एसे एनै माने गुना सुना बायनो थाखाय 4,000 खरै बिथांमोननो नैबे साननैनि गेजेरावनो हरनाय जागोन गासै 10टा क्लाबनोबो दा बेखौ जोङो मिथिहोनाय जाबाय दा ओंखायनो आं बेखौल' मोनसे खावलायनो लुबैदों जिहेथु जोंनि मा होनदों माखासे जोंनि आबहावाया जि मोनसे बिराद गाज्रि मोनसे थासारियाव फैबाय जिहेतु दिनै जोंहा गोबां माने जोङो सान्दुंजों जोङो सैसोनानै थानो हाला मानोना जोंना दिनै
30-35 डिग्री जानाय लोगो लोगो जोंनि बिटिआर ओनसोलनि आसामनि मानसिफ्रा बिराद गरमाव मा होनदों जोङो थानो हाया साफ्रोमबो व्यक्तिफ्रा जाहाथे दंफां गायनायखौ जाहाथे सिरियास लायो मानोना दंफां थायोब्लासो जोंबो थांनानै थागोन आरो दंफां गैयाब्ला जोंबो थांनानै थानाय नङा दा ओंखायनो मानसि आरो दंफांजों मा होनदों एकदम मोननैनि गेजेराव एकदम सोनारनानै थायो मानोना जों अक्सिजेन नङा होमबा अक्सिजेन आरो कार्बन डाइ अक्साइडआ जों बे मोननैनि गेजेरावसो थायो नङा होमबा दा ओंखायनो जोङो बे दंफांफोरखौ माने बे गायनायजों लोगोसे जाहाथे बिथांमोनखौ फोथांनायनिबो जोङो जत्न लानांगोन गायनायल' जानाय नङा गायनानै जों बेखौ फोथांनांगोन मानोना जों बिटिआर ओनसोलखौ सोमखोर खालायनांगोन आरो बेनो जोंनि प्रमद बर' सारनि मोनसे मिशन प्रमद बर'आ जि मिशनखौ सिन्था खालायदों जाहाथे जोंनि बिटिआर ओनसोलाव जाहाथे जोङो सोमखोर जानो हायो जों ग्रिन बड'लेण्ड जानो हायो आरो बेजों लोगोसे जोंनि आबहावानिफ्राय जोङो मा होनदों गोजान माने थासारियाव जाहाथे जोङो आरामै जों थांनानै थानो हायो मोनफ्रोमबो बिथिङाव नङा होमबा दा ओंखायनो बे दंफां गायनाय जि हाबाफारिखौ दिनै बिटिआरआ जि मोनसे मिशन हिसाबै फोसावबाय आरो बेखौ दाख्लै थांनाय मा होनदों 75 क्लाबा अलरेडि माने फार्स्ट फेज हिसाबै अलरेडि गायखांजोब्बाय आरो बिथांमोननि गायनायजों लोगोसे बिथांमोननि रिजाल्टआ खोब मोजां फैदों दा सेकेन्ड हिसाबै जों प्रथम जों प्रायरिटि हिसाबै नैबे 10टा क्लाबा जोङो सेलेक्सन खालामनो मोनदों आं आसा खालायो आरो सारा जोंखौ बुंबावदो जे बावैसोनि उनाव जुदि बे 10टा क्लाबा जुदि साक्सेस खालामनो हायोब्ला आरो बिनि बांसिन क्लाबफोरखौ जों हरबावगोन होननानै बिथाङा बुंदों दा बेखायनो आं धन्यबाद होयो आरो बेहाय जोंना गासैबो डेभेलपमेन्ट ब्लकनि स्टाफफ्रा जोंखौ मदद होबाय हेफाजाब खालामबाय क्लाबफ्राबो बेहाय बाहागो लाफैबाय जायफ्रा सेलेक्सन खालामदों आरो जोंनि बेहाय मिशन डाइरेक्टराबो बाहागो लाफैबाय बिथांमोनखौ धन्यबाद होदों जाहाथे इयुन समाव जाहाथे जोंनि नैबे मिशना जाहाथे साक्सेस जागोन होननानै आं आसा खालामो